এয়া হৈছে ভীমকলৰ বাকলি। ভীমকলৰ বাকলিখিনি ভালদৰে শুকুৱাই লৈ এইদৰে মায়ে জুইৰ ওপৰত এনেকৈ বান্ধি থয় আৰু ইয়াৰ পৰা কলখাৰ বনোৱা যায়। আজি পচলাৰ দাইল আৰু কলখাৰ সৈতে অলপমান বনাম বুলি ভাবিছিলোঁ, সেয়েহে দেউতাই পচলাটো সৰু সৰুকৈ কাটি দিলে আৰু মই অকণমান দাইল তিয়াই ল'লোঁ। আৰু এয়া আজি দেখিছে এইখিনি হৈছে খাৰখিনি। কলখাৰখিনি মায়ে প্ৰথমতে কলটো ভালদৰে জুইত পুৰি লৈছিলে আৰু পুৰি পিনে পানী দি তাক চেকি লৈছিলে। তাৰপাছত কেৰাহীত মই অকণমান মিঠাতেল দি পচলাৰ দাইলখিনি ভালদৰে ভাজি লোৱাৰ লগতে নিমখ হালধিও দি দিলোঁ। ভালদৰে ভাজি হোৱাৰ পাছত মই ইয়াত অকণমান উতলা গৰম পানী দি দিছোঁ। পচলাত সদায় উতলা গৰম পানী দিলেহে খাবলৈ ভাল হয়, ঠাণ্ডা পানী দিলে খাবলৈ ভাল নহয়। আৰু এইদৰে পানীখিনি দিয়াৰ পিছত অকণমান সময় তাক ভালদৰে এটা উতল আহিবলৈ দিলোঁ। উতলটো অহাৰ পিছত আমি চেকি থোৱা যিখিনি খাৰ আছিলে সেই অকণমানো দি দিলোঁ। আৰু এইদৰে বনালে দাইলকণমান খাবলৈ যে ইমান সোৱাদ হয় নহয়, আপোনালোকেও কেতিয়াবা বনাই খাবচোন। খাবলৈ কিন্তু অকণমান মিঠা মিঠা লাগে আৰু স্বাস্থ্যৰ কাৰণে ই বহুত ভাল হয়।